ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ব্লগলৈ। তো ফ্ৰেণ্ডছ, আজি আমি যাব ওলাইছোঁ সুমিত গ্ৰীণ ভিলেজ ৰিজৰ্ট কাজিৰঙাত থকা। তো তাত মানে আমাৰ প্ৰি ৱেডিং ফটোশ্বুট এটা আছে আৰু কেনেকুৱা কি দেখাব পাৰোঁ আপোনালোকে ভিডিঅ'টোৰ যোগেদি চাই থাকক। তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ঘৰৰ পৰাই আমি আহি প্ৰথম বিজিতদাৰ ঘৰত গাড়ীত বেগবোৰ ভৰাই ল'লোঁ। তাৰপিছত আমি যাবলৈ ওলালোঁ। এয়া সকলোৱে চিনি পাইছেই চাগে, যোৰহাটৰ প্ৰথমখন ফ্লাইঅভাৰ। সকলো চাগে আহিছেই, বাৰু ব'লকচোন আগলৈ দেখাই থাকোঁ। আমাৰ মানুহকেইটা চিনাকি কৰি দিছোঁ দেই। এয়া আমাৰ বেকত প্ৰাঞ্জল আৰু শুভ্ৰ, আৰু এয়া বিজিতদা, আৰু বিজিতদাৰ ছাইডতে মোকতো আৰু সকলোৱে চিনি পায়েই ন। কাজিৰঙা ফালে আহি যদি আমি বোকাখাটৰ কলপাতত দিয়া পুৰি নাখাওঁ সেইটো বাৰু হ'বনে? সেইকাৰণে আমি বোকাখাট ৰৈ কলপাতত দিয়া পুৰি খাবলৈ সোমালোঁ। এইখন গজৰাজ হোটেল কলপাতত দিয়া পুৰিৰ কাৰণে বিখ্যাত। ব'লক দেৰি নকৰি সোমাই যাওঁচোন। এয়া আহি গ'ল আমাৰ কলপাতত দিয়া পুৰি আৰু আলু চব্জি। ইয়াত পিছে মই জলকীয়া চাটনিটোহে বেছি ভাল পাওঁ দেই খাই। এয়া আমি পুৰি খাবলৈ আৰম্ভ কৰি দিছোঁ আৰু দেই। বাকী আপোনালোকক খাই বৈহে লগ পাম। খাই বৈ মেলি আমি কাজিৰঙাৰ ফালে যাত্ৰা আৰম্ভ কৰিলোঁ। ব'লকচোন আগলৈ আপোনালোকক সকলো দেখাই গৈ থাকোঁ। আৰু কিছু দূৰ যোৱাৰ পাছত আমি বুঢ়া পাহাৰতে থকা হালদিবাৰী বুঢ়ীমাই মন্দিৰ পাই গ'লোহি। এইফালে অহা সকলো মানুহেই যাত্ৰা ভাল হওক ভাবি বুঢ়ীমাই মন্দিৰত সেৱা লৈ যায়। আমিও আমাৰ গাড়ীখন ছাইডত ৰখাই যাত্ৰা ভাল হওক ভাবি সেৱা ল'বলৈ আগবাঢ়িলোঁ। মন্দিৰত সেৱা লৈ এয়া আমি গজৰাজক লগ পালোঁ। গজৰাজৰ লগত সকলোৱে আমি ফটো উঠিলোঁ। ফটোটো বাৰু আপোনালোকে থাম্বনেইলত দেখিছেই, আৰু এয়া গজৰাজৰ লগত ফটো মাৰি আমি যাত্ৰা আকৌ আৰম্ভ কৰিলোঁ। এয়া আমি আহি পাই গ'লোহি আজিৰ প্ৰি ৱেডিং কৰাৰ লোকেশ্যন সুমিত গ্ৰীণ ভিলেজ ৰিজৰ্ট। ব'লক দেৰি নকৰি আপোনালোকক ভিতৰলৈ লৈ যাওঁ আৰু ইয়াৰ ভিউখিনি দেখাওঁগৈ। গাড়ীখন পাৰ্কিঙতে ৰাখি আমি ৰেডি হ'লোঁ ফটোশ্বুটলৈ। ফটোশ্বুটটো বোলে আকৌ অলপ দেৰিকৈহে হ'ব বুলি ক'লে, সেইকাৰণে আমি আহকচোন আপোনালোকক দেৰি নকৰি গোটেই ৰিজৰ্টখনৰ ভিউটোকে দেখাই দিওঁ। কোৱা শুনিছোঁ ইয়াত বোলে গৰিলা এটা আছে। গৰিলাটো পিছে সঁচা সঁচি নহয় দেই, আপোনালোকে ভয় নাখাব। বাৰু ব'লকচোন গৰিলাটো চাওঁগৈ। গৰিলাটো চাবলৈ আকৌ ধুনীয়া দলং এখন পাৰ হ'ব লাগিব। পিছে দলংখনৰ পৰাই মই গৰিলাটো অলপ দেখিছোঁ, কিন্তু ওচৰৰ পৰা চাওঁগৈচোন ব'লক। গৰিলাটো দেখি কিন্তু মোৰ কিংকং মুভিখনলৈহে মনত পৰিলে। মুভিখন কিন্তু আকৌ এবাৰ চাব মন গ'ল। গৰিলাটো চাই আহি আমি প্ৰি ৱেডিং ফটোশ্বুটটো আৰম্ভ কৰি দিলোঁ। ফটোজখিনি কিন্তু ভিডিঅ'টোৰ শেষত দেখাম দেই, আপোনালোকে কেনে পালে জনাব।
ফটোশ্বুটটো সামৰি আমি লগালগ আহিলোঁ ডিনাৰ কৰিবলৈ। বাৰু আজিলৈ আপোনালোকক এৰিছোঁ দেই। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব কিন্তু নাপাহৰিব, আৰু লাষ্টৰ ফটোখিনি চাই কেনেকুৱা পালে জনাব।